নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ কাৰণে কাচকলৰ পকৰীৰ এটা ৰেচিপি লৈ আহিছোঁ। বনাবলৈও একেবাৰে সহজ আৰু খাবলৈও বহুত ভাল লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ৰেচিপিটোৰ কাৰণে দুটা কাচকল বইল কৰি লৈছোঁ আৰু লগতে আলু এটাও বইল কৰি লৈছোঁ। কাচকল দুটা মই অলপ কুমলীয়া লৈছোঁ। এতিয়া হেতাৰে এইদৰে কাচকল দুটা মই মিহিকৈ পিটিকি লৈছোঁ। আৰু আপোনালোকে হয়তো সকলোৱে কাচকলৰ পকৰি খাই পাইছেই, নহয়নে বাৰু? কাচকল আৰু আলু ভালদৰে পিটিকি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত দুটা পিঁয়াজ অলপ মিহিকৈ কাটি দি ল'লোঁ। লগতে জলকীয়া দুটা দি লৈছোঁ আৰু ধনিয়া পাত কেইখিলামান কাটি দি লৈছোঁ। আৰু এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। লগতে মই আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ, আধা চামুচ জিৰা পাউডাৰ দিছোঁ আৰু আধা চামুচ মই কাশ্মীৰী লাল মিৰ্চ দি লৈছোঁ। আৰু এতিয়া হাতেৰে মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত হেতাখনেৰে অলপমান বেচন দি লৈছোঁ। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। মই ইয়াত পানী অলপো দিয়া নাই আৰু আপোনালোকে বেচন যিমান দৰকাৰ হয় সেই হিচাপত দি ল'ব। এয়া মোৰ গোটেইখিনি ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া ব'লক আমি পকৰি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া গেছত কেৰাহী এখন পাতি ৰিফাইন দি ল'লোঁ। তেল গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিলত এতিয়া হাতেৰে অলপ মিশ্ৰণখিনি মই তেলত দি লৈছোঁ। এইদৰে ইলুটি শিলুটি কৰি মই পকৰিকেইটা ৰঙচুৱাকৈ মই ফ্ৰাই কৰি ল'ম। অলপ সময় ফ্ৰাই কৰি লোৱাৰ পাছত এয়া আমাৰ পকৰিকেইটা ৰঙচুৱা হৈ আহিলে। এতিয়া প্লেট এখনত মই কাঢ়ি লৈছোঁ আৰু সেইদৰে মই বাকী থকা পকৰিখিনিও ফ্ৰাই কৰি ল'ম। আৰু এইকেইদিন যে গৰম ইমান পৰিছে, পাকঘৰত সোমাই থাকিব মনেই নাযায়। তথাপিও চাহ খাবৰ কাৰণে বনাইছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু সকলোৱে কাচকলৰ পকৰি খাই পাইছেই, নহয়নে বাৰু? যিসকলে খোৱা নাই আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বনাই খাব পাৰিব। এয়া মোৰ গোটেইখিনি পকৰি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঢ়ি লৈছোঁ। এয়া আমাৰ টেষ্টি পকৰি ৰেডি হৈ গ'ল। চাহৰ লগত খায়ো ভাল লাগে আৰু ভাতৰ লগত খায়ো ভাল লাগে। আপোনালোকেও এবাৰ বনাই খাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।